তো গাইজ এইটোৱে হ'ল Oppo Reno7 গোটেইখিনি ডিটেইলছ মই কৈ আছোঁ আৰু এইখিনি বক্স কণ্টেণ্টখিনি আপোনালোকক মই গোটেইখিনি খুলি কিনে দেখুৱাম আৰু যদি আপোনালোকে মোৰ ৰেফাৰেঞ্চত আহি কিনে ক'লে যে 500 ৰুপিছ এটা ধুনীয়াকৈ ডিছকাউণ্ট দি দিব। Hello guys, welcome to a fresh new episode of Shekhor's Uncut Stories. আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি মই আপোনালোকক এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ব্লগ হ'বলৈ গৈ আছে। আজি মই গৈ আছোঁ আমাৰ ইয়াৰে এখন লোকেল ষ্ট'ৰ বৰুৱা ৰেডিঅ' হাউচ। আজি Oppo Reno7 লঞ্চ হ'ব, চ' আজি তাতে যাম। ফোনটো আপোনালোকক দেখুৱাম কি কি স্পেক্স আছে বা আপোনালোকে ল'ব পাৰে। ধুনীয়া মিড ৰেঞ্জ ফোন হয় at 28,999। এতিয়া মই আছোঁ ঘৰত, ইয়াৰ পৰা ওলাই গৈ কিনে তাতে গৈ কিনে আপোনালোক লগ পাই আছোঁ আৰু ফোনটো কেনেকুৱা কি স্পেচিফিকেশ্যনছ গোটেইখিনি দেখুৱাম, কেমেৰা টেষ্টিং কৰি দেখুৱাম, গোটেইখিনি আপোনালোকক দেখুৱাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু ফোন লঞ্চৰ লগতে আপোনালোক বহুতো বস্তু দেখুৱাম। আপোনালোকে কেনেকৈ EMIত ফোন পাৰচেছ কৰিব পাৰে বৰুৱা ৰেডিঅ' হাউচৰ পৰা। আপোনালোক গোটেইখিনি প্ৰচিডিউৰ্ছ আপোনালোক কৈ দিম, কি কি ডকুমেণ্টছ লাগে, কি লাগে বা দোকানখন ক'ত আছে। আপোনালোক লোকেশ্যনছো দি দিম, ডেছক্ৰিপশ্যনত লোকেশ্যন লিংক থাকিব আৰু কণ্টেক্ট নাম্বাৰ থাকিব, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। আৰু আপোনাৰ ফাইনেন্সৰ কেনেকুৱা EMI, কি ফোনত কি কি এভেইলেবল ফোনছ আছে সেইখিনি আপোনালোক ইনফৰমেশ্যন দিম। আৰু অকল মোবাইল ফোন বুলিয়ে নহয়, তাত টিভি, DSLRs, তাৰপিছত আপোনালোকৰ বিভিন্ন ধৰণৰ এচেছৰিজ আছে, গোটেইবিলাকৰে EMI হয় বাজাজ ফাইনেন্সৰ পৰা। আপোনালোকক গোটেই ইনফৰমেশ্যনখিনি দিম। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, মোক কমেণ্টত জনাব এইটো ভিডিঅ' কেনে পালে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। মৰম ঢালি জীপাল কৰাহি মন মাজুলি অভিলাষা মোৰ সপোন পৰি বৈ আহে মৰম হিয়া জুৰি। তো এতিয়া মই আহি গ'লোঁ ঘৰৰ বাহিৰত। সেইখন মোৰ স্কুটাৰ আৰু এইটো দেৱৰূপ দা আৰু মই দুজনে এতিয়া যাম তাতে। আৰু জিতুমণি আহি আছে, জিতুমণি এতিয়া কি পালে গম নাপাওঁ। জিতুমণি আহিছে, সিও যাব, তাক ৰখি আছোঁ। সি আহি পোৱাৰ পিছত যাম। আৰু দেৱৰূপ দা আৰু জিতুমণিৰ চেনেলটো মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে গৈ কিনে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া স্কুটাৰ ষ্টাৰ্ট দি ল'লোঁ। ইয়াৰ পৰা ৱাকিং ডিষ্টেঞ্চত হয়, বাট ষ্টিল স্কুটাৰলৈ ওলাইছোঁ বিকজ ইয়াৰ পিছত মই দেৱৰূপ দা তাত গিটাৰখন আনিব যাব লাগিব। আৰু যাতে আপোনালোকে ৰাস্তাটো চিনি পায় সেইকাৰণে মই ভিডিঅ'ত দেখুৱাই দিলোঁ, বাট ডেছক্ৰিপশ্যনত লিংক থাকিব, লিংক চাই আপোনালোকে আহিব পাৰে। আৰু সেয়া আপোনালোকে আগত চাব পাৰে, ৰাইট ছাইডে দোকানখন আছে। এয়া আহি পাই গ'লোঁ বৰুৱা ৰেডিঅ' হাউচ। আৰু এয়া আপোনালোকে বেনাৰ চাব পাৰে, লোন মেলা, বাজাজ ফাইনেন্সৰ পৰা লোন হয় ইয়াত, যিকোনো মোবাইল ফোন বা এপ্লায়েন্সেছ। আৰু এয়া হ'ল বৰুৱা ৰেডিঅ' হাউচ, ভিতৰত যাওঁ আহক। টংলাৰ ওচৰে পাজৰে যোনে থাকে তেওঁলোকে এইখন দোকান চিনিয়ে পাব, বাট মই কৈ দিওঁ SBIৰ পূৰাপূৰি ফ্ৰণ্টতে আছে দোকানখন, বাট ষ্টিল মই লিংক দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে চাই আহিব পাৰে। হেল্ল' জিতুমণি। হাই দেৱৰূপ দা। আৰু এয়া Oppo Reno7 ইয়াত ৰৈ আছে, আনবক্সিং কৰি আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। এয়া হ'ল আমাৰ ব্ৰেণ্ড নিউ Oppo Reno7। আজি ইয়াত লঞ্চ হৈ গ'ল। এতিয়া ইয়াত আপোনালোকে আহি ল'ব পাৰে। গোটেইখিনি স্পেচিফিকেশ্যনছ এণ্ড ডিটেইলছ এণ্ড প্ৰাইচিং গোটেই কৈ আছোঁ আপোনালোকৰ আগত। এয়া হ'ল আমাৰ জয়ন্ত দা। এয়া জয়ন্ত দাই দেখুৱাব আনবক্সিং কৰি ফোনটো। তো গাইজ এইটোৱে হ'ল আমাৰ নিউ Oppo Reno7। আৰু এইখিনি বক্স কণ্টেণ্টখিনি আপোনালোকক মই গোটেইখিনি খুলি কিনে দেখুৱাম আৰু গোটেইখিনি স্পেচিফিকেশ্যনছ মই আপোনালোকক এইটো ভিডিঅ'ত ক'ম। আপোনালোকে চাই লওক, বক্সটো বহুতেই বেছি ধুনীয়া। আৰু এতিয়া বক্সটো অ'পেন কৰি আপোনালোকে দেখুৱাইছোঁ। এয়া অ'পেন হৈ গ'ল। কি কি আছে চাই লওঁ আগতে আমি। ইয়াতে এটা ধুনীয়া চিলিকন কেছ এটা আছে, আপোনালোকৰ বহুত ইউজফুল হ'ব এইটো কেছ, বহুত বেছি বঢ়িয়া। তাৰপিছত এইখিনি আছে আপোনালোকৰ ডকুমেণ্টেশ্যন আৰু ইয়াৰ এটা চিম এজেক্টৰ টুল। তাৰপিছত হ'ল নেক্সট আহিব আমাৰ ফোনটো। এইটোৱে হ'ল Oppo Reno7। আপোনালোকৰ কালাৰত এভেইলেবল আছে ফোনটো। এটা হৈছে ষ্টাৰটেল ব্লু আৰু এটা হৈছে ষ্টাৰলাইট ব্লেক। এইটো হৈছে আপোনালোকে চাব পাৰে, ৰংটো ইফালৰ পৰা ব্লু দেখা পায় আৰু এনেকৈ দিলে আপোনাৰ পিংক হৈ যায়। এইটো অন হৈ গ'ল Oppo। আৰু ইয়াত আছে আপোনালোকৰ চাৰ্জাৰ আছে, আপোনালোকে চাই ল'ব পাৰে। ছুপাৰ ভুক চাৰ্জাৰ 65 ৱাট ছুপাৰ ভুক। আৰু ইয়াতে এটা আছে USB
টাইপ A to টাইপ C কেবল ফোনটো পাৱাৰ্ড হয় Android 11 উইথ কালাৰ OS 12 যেটো সকলো Oppo মোবাইলতে এভেইলেবল হয় আৰু আপোনালোকে চাব পাৰে ইয়াত এটা ট্ৰিপল কেমেৰা মডিউল আহে বহুতে বেছি এট্ৰেক্টিভ ডিজাইনত আহে আপোনাৰ মডিউলটো ফাৰ্ষ্ট কেমেৰা হয় 64 মেগাপিক্সেল সেকেন্ড 8 মেগাপিক্সেল ওয়াইড এংগল আৰু 2 মেগাপিক্সেলছ ফৰ ক্লোজ আপ শ্বটছ আৰু ফ্ৰণ্ট কেমেৰা হ'ল 32 মেগাপিক্সেলৰ আৰু উইথ দ্যাট বিং সেড লেটছ চেক সাম ফটো এণ্ড ভিডিও স্যাম্পলছ This is the video output from Oppo Reno7. This is the video output and audio output from Oppo Reno7. A night video and video stabilization example from Oppo Reno7. আপোনালোকে কিমান ষ্টেবল শ্বট এটা ক্লিক হৈছে আপোনালোকে চাব পাৰে ভিডিওটো বহুতেই বেছি ষ্টেবল আৰু মই আপোনালোকক কেমেৰা চেম্পলছখিনি দেখুৱাই দিলোঁ ইয়াৰে এইখিনি আপোনালোকে কেনে পালে মোক কমেণ্টছত জনাব এতিয়া আমি চাই লওঁ ডিজাইনটো বহুতেই বেছি এট্ৰেক্টিভ হয় এইটো প্ৰাইচ পইণ্টত ৰাইট চাইডে আছে পাৱাৰ লক আনলক বাটন আৰু লেফ্ট চাইডে আছে ভলিউম ৰকাৰ্ছ আৰু ওপৰত আছে সিম ট্ৰে আমি সিম ট্ৰেটো অপেন কৰি চাই ল'ম কেনেকুৱা ফৰ্মেটত দিয়া হৈছে সিম কাৰ্ড আৰু মেমৰি কাৰ্ড স্লটছ তো এয়া আমি ওলাই ল'লোঁ সিম ট্ৰে ইয়াতে এখন মেমৰি কাৰ্ড পুট কৰিব পাৰিব আৰু দুখন আপোনালোকে নেনো সিম সো ইয়াতে হাইব্ৰিড স্লট আপোনালোকক দিয়া নাই আপোনালোকে তিনটা বস্তু একেলগে ইউজ কৰিব পাৰিব আজিকালি ম্যাক্সিমাম ফোনছ হাইব্ৰিড স্লট বা আজিকালি মেমৰি কাৰ্ডটো উঠাই দিয়া হৈছে এক্সপান্ড কৰিব নোৱাৰি বাট Oppo দিছে বহুতে বেছি থ্যাঙ্কফুল আৰু যেনেকৈ ম্যাক্সিমাম মিড ৰেঞ্জ বা ফ্লেগশিপ ফোনবিলাকে হেডফোন জেক উঠাই দিছে ইয়াত হেডফোন জেক পাব আপোনালোকে এতিয়া চাওঁ আমি ডিসপ্লে হ'ল 6.4 ইঞ্চ আৰু ইয়াতে আছে 90 হাৰ্টছৰ পেনেল আপোনালোকে চাব পাৰে বহুতে বেছি স্মুথ হয় ৰিফ্ৰেছ ৰেট আৰু আছে গৰিলা গ্লাছ 5ৰ প্ৰটেকশ্যন আৰু আপোনালোকৰ দিয়া হৈছে বেটাৰী 4500 mAh বাট ষ্টিল ইট ইজ সো লাইট 173 গ্ৰামছ অনলি আপোনালোকে হোল্ড কৰিব একো কষ্ট নাপায় বহুতে বেছি লাইট ৱেট হয় আৰু চাৰ্জাৰ দিয়া আছে 65 ওৱাট ছুপাৰ বুক চাৰ্জাৰ আৰু Android 11 উইথ কালাৰ OS 12 আৰু Oppo Reno7ৰ এটাই ভেৰিয়েণ্ট আছে উইথ 8GB অফ RAM এণ্ড 256GB অফ ষ্ট'ৰেজ আৰু ইয়াত কালাৰ্ছ দুটা এভেইলেবল পাব আপোনালোকে এটা হৈছে ষ্টাৰ ট্ৰেইল ব্লু বুলি কয় Oppo আৰু এটা হ'ল ষ্টাৰলাইট ব্লেক আৰু ইমানখিনি চেক কৰিলৈ যেতিয়া লেটছ চেক দ্য অডিঅ' কোৱালিটি অফ দ্য ডিভাইচ years later আৰু আপোনালোকক মই এটা কথা কৈ দিওঁ আপোনালোকৰ কাৰণে এটা গুড নিউজ আছে আপোনালোকে যদি মোৰ ৰেফাৰেঞ্চত আহি কিনে ইয়াতে ফোন লয় এইটো হৈছে Oppo Reno7 এইটো মোৰ হাতত আছে বাট 500 ৰুপিজ এটা ডিছকাউণ্ট দি দিব ইয়াতে আহিলে ইয়াতে ক'লে হ'ল যে ইউটিউবৰ এইটো চাই কিনে ৰেফাৰেঞ্চত আহিছোঁ গাইজ আপোনালোকে স্পেচিফিকেশ্যনছখিনি গোটেইখিনি গম পালে কেনেকুৱা কি আপোনালোকে যদি ইয়াতে আহিব পাৰে মই লোকেশ্যনটো ডেছক্ৰিপশ্যনত লিংক দি দিম তো ইয়াতে ফাইনেন্স ৰিলেটেড যিখিনি কুৱেৰিজ আছে আপোনালোকে ইয়াতে আহি সুধিব পাৰে পিছপিনে আমাৰ বাইদেউ আছে আৰু ইয়াতে ভিডিঅ'টোতো মই কৈ আছোঁ কেনেকুৱাকৈ কি ফাইনেন্স হয় যিখিনি পাৰোঁ এইখিনি ক'ম আৰু ইফালে বৌ আছে আমাৰ বৌ গোটেইখিনি ক'ব তো বৌ ইয়াত কি ফাইনেন্স হয় ফাইনেন্স ইয়াতে গোটেই মোবাইলৰ যিমান ব্ৰেণ্ড আছে আমাৰ গোটেইখিনিতে ফাইনেন্স হ'ব বাজাজ ফাইনেন্স আমি ইয়াতে ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াৰে যিটো আমাৰ ইণ্টাৰেষ্ট হ'ব 0% দ্যাট মিন্স নো ইণ্টাৰেষ্ট আমাৰ যি ফোন ল'লেও মানে ইণ্টাৰেষ্ট একদম নালাগে তোমাৰ 0% ইণ্টাৰেষ্ট মানে নো ইণ্টাৰেষ্ট আৰু যিমান মোবাইল ব্ৰেণ্ড আছে আমাৰ গোটেইখিনিতে এভেইলেবল হ'ব মানে আমাৰ যিখিনি ডকুমেণ্টেশ্যন লাগে সেইখিনি আছে ফাৰ্ষ্টতে আমাক পান কাৰ্ড নাইবা ভোটাৰ কাৰ্ড দুটাৰ যিকোনো এটা হ'লেই হ'ব এটা বেংক একাউণ্ট নম্বৰ এটা লাগিব এই দুটা বস্তু হ'লে নিয়াৰ এবাউট 10 to 15 মিনিটছত মানে হেডছেট এটা লৈ ইয়াৰ পৰা যাব পাৰি স্যামসাঙত সেপাৰেটকৈ আমাৰ কোম্পানী ফাইনেন্স এটা আছে পান কাৰ্ডটো মেণ্ডেটৰী যেনেকৈ বাজাজত মই পান কাৰ্ড অৰ ভোটাৰ কাৰ্ড কৈছিলোঁ ইয়াতে পান কাৰ্ডটো মেণ্ডেটৰী ডকুমেণ্টেশ্যন লাগিব আমাৰ আধাৰ অৰ ড্ৰাইভিং লাইচেঞ্চ নেক্সট আমাক লাগিব বেংক একাউণ্ট নম্বৰ আৰু এটা ফোন নম্বৰ লাগিব য'ত একাউণ্ট নম্বৰ আৰু আধাৰ লিংক হৈ আছে আৰু তাতকৈ এটা বেছি মানে ভাল কথা হ'ল কি আমাৰ স্যামসাং ফাইনেন্সৰ যিটো ষ্টাৰ্টিং ৰেঞ্জ মোবাইলৰ সেইটো হৈছে 8,000 হ'লে ডাউন পে'মেণ্ট মষ্ট প্ৰবলি 3,200 মান দিলে তেওঁলোকে এটা হেণ্ডছেট লৈ যাব পাৰিব ইয়াৰ পৰা স্যামসাং দেই এইটো বিশেষকৈ স্যামসাঙত হ'ব নট অন বাজাজ এতিয়া আছে S20 আমি দেখা পাইছোঁ যদি S20টো ল তেতিয়াহ'লে মানে আমি মিনিমাম কিমান দিব লাগিব এনেই সেইটো তোমাৰ ডিপেণ্ড কৰে কাষ্টমাৰৰ পান কাৰ্ডখন যেতিয়া আহি পাব সেইটো আমি যেতিয়া ডাটা এণ্ট্ৰি কৰিম
সেম হয় স্যামসাং ফাইনেন্সতো তোমাৰ ডাটা এন্ট্ৰি লাগিব আৰু বাজাজ ফাইনেন্সতো ডাটা এন্ট্ৰি লাগিব মানে সিভিল স্কোৰটো চেক কৰে সিভিল স্কোৰটো চেক হ'ব চেক হোৱাৰ পিছতে সবৰ কাৰণে এইটো সেপাৰেট হয় ডাউন পেমেণ্টটো হা তো সেইটো যেতিয়া কাষ্টমাৰজন পাৰ্চনেলি আহিব আমাৰ তাতে ডকুমেণ্টছখিনি লৈ আমি তেতিয়া তেওঁক লগে লগে ইনষ্টেণ্টলি ক'ব পাৰিম যে আপুনি ইমানখিনি দিব পাৰে আমাৰ তাত লেপটপ আছে DSLR কেমেৰা আছে সকলোবিলাক বস্তুতে এতিয়া মানে গ্ৰাহকসকলে তেওঁলোকে কিস্তিত ল'ব পাৰে তো গাইজ আপোনালোকে যদি ইয়াতে আহে কিনে যদি কিবা যদি কুৱেৰিজ থাকে আপোনালোকৰ এয়া এইপিনে বাইদেউ আছে বাইদেউহঁতক আহি কিনে সুধিব পাৰে দাদা আছে মই বাইদেউৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিওঁ আপোনালোকৰ কিবা কুৱেৰিজ থাকে আপোনালোকৰ ফোন ৰিলেটেড বা আপোনালোকৰ যিখিনি ফাইনেন্স ৰিলেটেড আছে আপোনালোকে আহি কিনে বাইদেউহঁতক আপোনালোকে আহি কিনে ধুনীয়াকৈ সুধিব পাৰে আৰু আপোনালোকক গোটেইখিনি ইনফৰমেশ্যন ইয়াতে দি দিওঁ আজিৰ ভিডিঅ' ইমানতে শেষ কৰিলোঁ থেংক ইউ ফৰ ৱাচিং টিল হিয়াৰ আৰু আপোনালোকে যদি এতিয়ালৈকে চাই আছে ভিডিঅ'টো লাইক কৰি দিব মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে আৰু যদি আপোনালোকে ইয়াতে পাৰচেছ কৰিব আহে মোক এটা কমেণ্টত কৈ দিব আৰু আপোনালোকে 500 ৰুপিছত ডিছকাউণ্ট পাই যাব এইটো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই থেংক ইউ